Hello guys, welcome to my YouTube channel. So আজি আকৌ অলপ ওলাই আহিলো ফুৰিবলে গহপুৰৰ আমাৰ ওচৰতে বহুত ধুনীয়া এটা লোকেশন আছে ইয়াত আমাৰ মিন্টু ঘাট বা আপোনাৰ বহুত ধুনীয়া এটা ঠাই তাত ভাল লাগে গৈ আগতে বহুতবাৰ আহিছো তো ভাল লাগে তাত গৈ প্ৰত্যেকবাৰে গৈ থাকো আমি ভাল লাগে যিমানবাৰ যাওঁ সিমানবাৰে আমাৰ ভাল লাগি থাকে আমি আজি দুটা গৈ আছো ই আছে মোৰ লগত চম্পক আৰু মই গৈ আছো বলক আপোনাক জায়গাটো দেখাও চাওক কিমান ধুনীয়া জায়গা আছে গহপুৰৰ খুব ওচৰতে তো বলক ভিডিওটো ষ্টাৰ্ট কৰো আৰু ইয়াতে কিবা এটা খাই লওঁ ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছিলোঁ ফ্ৰাইড ৰাইচ খাই লওঁ সম্পৰ্কে ইয়াত ফ্ৰাইড ৰাইচ খাই আছোঁ ধুনীয়াকৈ তাৰ ভোক লাগিছিলে মোৰ ভোক লগা নাছিলে হ'লেও সি খুৱাই দেখি খাই দিওঁ চ' চাওঁ কেনেকৈ বনাইছে ফ্ৰাইড ৰাইচটো চ' চাই থাকক মই খাওঁ আপোনালোকে চাই থাকক আপোনালোকে খাওক মোৰ লগত তো খাই লওঁ ফিনিছ কৰি আমি গৈ আছোঁ মিন্টু ঘাট ভিডিঅ'টো চাই থাকোঁ খাই গৈ আহিলোঁ এতিয়া গৈ আছোঁ চাওক এইটো ইয়াতে ভিউ পইণ্ট এটা আছে মিন্টু ঘাটৰ ইয়াত মই এতিয়া আপোনালোকক উঠি পেলাই 360 ভিউ এটা দি দিম 360 ভিউটো চাই লওক
সৰিয়হ খেতি হয় ইয়াত সৰিয়হ খেতি কৰা হয় এটা বৃহৎ ডাঙৰ অঞ্চলত সৰিয়হ খেতি কৰা হয় এই চাওক মোৰ পিছফালে আপুনি চাওক কিমান দূৰলৈকে চকুৰে আপুনি যিমান দূৰলৈকে চাই সিমান দূৰলৈকে ইয়াত সৰিয়হ খেতি দেখা পাব গোটেই আপোনাৰ জেগাটো গোটেই হালধীয়া হৈ আছে আৰু ইয়াৰ সুগন্ধ এটা ধুনীয়া সুগন্ধ ওলাই আছে যেনিয়ে যায় আপুনি সেই একেটা সুগন্ধই আপুনি ইয়াত পাব যিটো হৈছে সৰিয়হ ফুলৰ গোন্ধ চাওক কি ধুনীয়া এটা পৰিৱেশ ইয়ালৈ আহক এবাৰ চাই যাওক মনোমোহা দৃশ্যটো ধুনীয়াকৈ এইয়া চাওক তাত আছে মহ জাক জাক মহ বলক চাওঁগৈ ওচৰৰ পৰা মহকেইটা অ'কে কিমানমান মহ আছে দাদা ইয়াত কিমানমান মহ আছে কিমানখিনি ইয়াত মহ চৰি আছে ধুনীয়াকৈ ইয়াতে মহ আপোনাৰ গৰু চৰাই আছে ধুনীয়াকৈ দাদাহঁতে ইয়াত গৰু চৰাই আছে এজন আছে এয়া মহ চৰাই আছে দাদা নামটো কওক আপোনাৰ নামটো কি আৰু ভাইটি তোমাৰ নামটো কি আপোনাৰ সদায় আহেনে ইয়াত সদায় আহেনে মহ চৰাবলৈ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম মোৰ নেক্সট ভিডিঅ'ত ইয়াকে কৈ বাই বাই